Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজি লৈ আহিছো কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ তেনেহলে বলকচোন আজিৰ আমাৰ এই ভিডিওটো আৰম্ভ কৰো আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে নতুনকৈ স্বীকৃতি পোৱা ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি আৰু লগতে বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব যে বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন নাম্বাৰ 1 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নাম্বাৰ 2 মানাহ ৰাষ্ট্ৰীয় উদ্যান নাম্বাৰ 3 ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নাম্বাৰ 4 নামেৰি ৰাষ্ট্ৰীয় উদ্যান নাম্বাৰ 5 ওৰাং ৰাষ্ট্ৰীয় উদ্যান নাম্বাৰ 6 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান নাম্বাৰ 7 দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এই দুখন নতুনকৈ স্বীকৃতি পাইছে আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ মাটিকালি কিমান নাম্বাৰ 1 78,358 বর্গ কিলোমিটার নাম্বার 2 78,438 বর্গ কিলোমিটার নাম্বার 3 78,480 বর্গ কিলোমিটার এটাও নহয় আৰু এই কোৱেশ্চনটোৰ এনসাৰটো হ'ব নাম্বার 2 78,438 বর্গ কিলোমিটার ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ ৰাজধানীৰ নাম কি Option 1 Shillong, Option 2 Agartala, Option 3 Dispur, Option 4 Gangtok. আৰু এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ 3 Dispur. আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ব আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ ইয়াৰে অপচন 1 হৈছে 3.70%, Number 2 2.39%, Number 3 2.40%, Number 4 3.10%. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 2 2.39%. ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমত BTAD কেতিয়া গঠন হৈছিল ইয়াৰ অপচন 1 হৈছে 2005 চনত অপচন 2 2003 চনত অপচন 3 2008 চনত অপচন 4 2011 চনত শুদ্ধ উত্তৰটো হৈছে অপচন 3 2003 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত ইয়াৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ডিব্ৰুগড় আৰু তিনিচুকীয়া নাম্বাৰ 2 উদালগুৰি নাম্বাৰ 3 চিৰাং আৰু বাক্সা নাম্বাৰ 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ 3 চিৰাং আৰু বাক্সা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে BTAD ৰ সম্পূৰ্ণ নাম কি ইয়াৰ উত্তৰটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্টস আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ব অসমৰ সীমাত লাগি থকা দেশখনৰ নাম কি অপচন 1 শ্ৰীলংকা অপচন 2 ভুটান অপচন 3 নেপাল অপচন 4 বাংলাদেশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 4 বাংলাদেশ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীৰ নাম কি অপচন 1 ৰেংখা অপচন 2 জাতিংগা অপচন 3 বৰাইল অপচন 4 এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 3 বৰাইল আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে চক্ৰশিলা অভয়াৰণ্য ক'ত অৱস্থিত অপচন 1 বঙাইগাঁও অপচন 2 ধুবুৰী অপচন 3 গোৱালপাৰা অপচন 4 বৰপেটা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন 2 ধুবুৰী আৰু এনে ধৰণৰ কোৱেশ্চন আনসাৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ভিডিওটো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ